এটা শব্দত প্ৰকাশ কৰা তৃতীয় ভাগ। গৰু বন্ধা ঘৰ গোহালি, ঘোঁৰা বন্ধা ঘৰ অস্তাবল। যি পথৰ পৰা বিচলিত পথভ্ৰষ্ট, যাৰ আদি নাই অনাদি, যাৰ অন্ত নাই অনন্ত, যাৰ নাম নাই অনামী। যি ঘৰত উপজে ঘৰ উপজা, যি বনত উপজে বনজ। একে শ্ৰেণীত পঢ়া সহপাঠী, একে মাকৰ সন্তান সহোদৰ, শাৰীৰিকভাৱে অক্ষম যি প্ৰতিবন্ধী। দুই ঘৰৰ মাজৰ ঠাই দোঘৰা, এবাৰ ফল দি মৰা গছ ঔষধি। পনীয়া গাখীৰ দিয়া গাই জলাহী, গান গোৱা লোক গায়ক। ক'ব নলগীয়া কথা অবাচ্য, যাক শুনিব নোৱাৰি অশ্ৰাব্য। ধন্যবাদ।